পৰা টানি নিয়াৰ কাৰণে তেওঁলোকে এইবিলাক নাটক কৰি আছে। গতিকে এই নাটকে মানুহক বেছি দিন ভলাই ৰাখিব নোৱাৰে। আমাৰ 6 নম্বৰৰ কাউন্সিলৰ পদৰ যিগৰাকী বিজেপিৰ প্ৰাৰ্থী দিছিল অনিতা, মোক আজি দুখ কৰি কৈছে, মইতো ছাৰ এনেকুৱা হ'ব বুলি মই জনা নাছিলোঁ। মোক লৈ গৈ তাত প্ৰাৰ্থিত্ব দিব দিছে, মই দিলোঁ। কিন্তু মোকতো কোৱা নাছিল যে হায়াৰ ছেকেণ্ডেৰী পাছ লাগে বুলি, মইতো তেতিয়াহ'লে মই নকৰিলোহেঁতেন। গতিকে মোক বেজ্জতি যিটো দলে কৰিছে সেই দলটোত মই আৰু নাথাকোঁ। গতিকে তেনেকুৱা এগৰাকী ভুক্তভোগীয়ে মোক তেনেকুৱা কৰি কথা কয়। আৰু আমাৰ মন্ত্ৰীগৰাকীৰ কথাটো আপোনালোকে জানে, তেওঁ কৈছে যে নলবাৰীত বিৰোধীয়েই নাই বোলে, কংগ্ৰেছেই নাই বোলে, এদিনতে শেষ কৰিব পাৰে। কিন্তু এতিয়া কিয় তেওঁলোকৰ মানুহবিলাকে আমাৰ কেণ্ডিডেটৰ পিছে পিছে ঘৰে ঘৰে ঘূৰিব লগা হৈছে বা পইচা দিয়াৰ প্ৰলোভন দিছে, চাকৰি দিয়াৰ প্ৰলোভন দিছে। মোৰ সৌহাতে এইগৰাকী ব্যক্তি বহি আছে, আপোনালোকক দেখুৱাইছোঁ। এওঁ হ'ল চান্দকুছি পঞ্চায়তৰ পৰা কাউন্সিলৰ পদৰ প্ৰাৰ্থী। এওঁ কোন জানেনে? এওঁ হ'ল আমাৰ বিধায়কৰ, নলবাৰী সমষ্টিৰ বিধায়ক মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাৰ ভাগিৰ খুৰাক মথুৰ মল্ল বুজৰ বৰুৱা। এওঁ কংগ্ৰেছৰ পৰা, তেওঁৰ বুথটোৰ পৰাই, তেওঁৰ ঘৰৰ কাষৰ পৰাই, তেওঁৰ ভাগিৰ মানুহজনৰ বিপৰীতে কংগ্ৰেছ দলৰ পৰা আঞ্চলিক পঞ্চায়তৰ সদস্য অৰ্থাৎ কাউন্সিলৰৰ বাবে প্ৰাৰ্থিত্ব প্ৰদান কৰিছে। গতিকে তেওঁ বাৰে প্ৰতি যে মিছা কথা কৈ থাকে সেই কথাটো আজি ভালদৰে প্ৰমাণিত হ'ল। আৰু আপোনালোকক মই, আপুনি যিটো কথা সুধিছিল যে নৈতিকতাৰ কথা বা অনুশাসনৰ কথা, এই চিঠি দুখনে তাকেই প্ৰমাণ কৰি দিছে। তেওঁলোকৰ এতিয়া নীতিও নাই, অনুশাসনো নাই, কেৱল টকাৰ বলত, আঁচনিৰ বলতহে দলটো চলাই আছে। আন এটা প্ৰসংগ, যিহেতু পঞ্চায়ত নিৰ্বাচন, সেইবাবে আচলতে এই নাটকখন কৰা হ'ল নেকি? পূৰ্বতে উন্মোচন কৰা গৃহটো পুনৰ উন্মোচন কৰা হ'ল, তেনেও হ'ব পাৰে নেকি যে মুখ্যমন্ত্ৰী? মই স্বভাৱ কিন্তু এইখন এটা মই নাটক বুলি কৈছোঁ সভাপতিগৰাকীৰ খং এইকাৰণে যে তেওঁ পুৰণা মানুহখিনিক আকৰ্ষণ কৰাৰ কাৰণে মুখ্যমন্ত্ৰীৰ সন্মুখতে মন্ত্ৰীক ধমক দিছে। কাৰণ তেওঁক গুচাই এগৰাকী পুৰণা মানুহক দিব, যাতে পুৰণা মানুহখিনিয়ে সন্তুষ্ট হয়। কিন্তু মই আপোনালোকৰ সন্মুখত আজি ব্যক্ত কৰিব বিচাৰিছোঁ, সৰ্বানন্দ সোণোৱালক গুচুৱাই হিমন্ত বিশ্বক মুখ্যমন্ত্ৰী পতাৰ এইগৰাকীও এগৰাকী কাণ্ডাৰী আছিল। এইগৰাকীও এগৰাকী কাণ্ডাৰী আছিল। আজি যিগৰাকী সভাপতিৰ পদত আছে সেইগৰাকী ব্যক্তিৰ কথা আপোনালোকে নুসুধে কাৰণে কোনেও কোৱা নাই, বা কাৰোবাৰ গাড়ী যাব কোৱা নাই। আজি আমাৰ প্ৰাক্তন ৰাজ্যিক সভাপতি মন্ত্ৰী ৰঞ্জিত দাসে এটা পোষ্ট দিছিল, আপোনালোকে বা দেখিছেনে নাই নাজানো। পোষ্ট দিছিল যে পহিলা বহাগৰ দিনটোতেই আজি, বাকীখিনি লিখা নাই। গৰুক পাৰিলে গালি হয়তো লিখিলেহেঁতেন, কিন্তু তেওঁ সেইখিনি লিখা নাই। গৰু মানেতো কাক বুজিয়ে পাইছে। গতিকে তেওঁ সেইটো লিখা নাই। কিন্তু তাৰ পিছতে বহু মানুহৰ প্ৰতিক্ৰিয়া অহাৰ পিছতে 5 মিনিট নহ'লেই সেইটো তেওঁ ডিলিট কৰি দিছে, কাৰণ তেওঁৰ মন্ত্ৰীত্ব যাব নহয় ভয়তে। গতিকে ভয় আৰু ভাবুকি আৰু প্ৰলোভনতহে দলটো চলি আছে। নীতি অনুশাসন কেতিয়াও বৰ্তমান অকণো নাই।